মই প্ৰথমতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ আমাৰ বিত্তমন্ত্ৰী মাননীয় অজন্তা নিয়োগ ডাঙৰীয়া দিবলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অসম চৰকাৰে আমি সকলোৱে জানো যে অৰুণোদয় 1.0 আৰু অৰুণোদয় 2.0 ইতিমধ্যে চলি আছে। ইয়াৰ লগতে আকৌ অৰুণোদয় 3.0 সেইটো আজি আকৌ গোটেই অসমত এটা সমষ্টিত 10,000কৈ আকৌ স্পেচিয়েল এটা কথা এল'কেশ্যন দি পেলাই নতুনকৈ অৰুণোদয় হিতাধিকাৰী ল'বৰ কাৰণে যে এটা অভিলাষী আঁচনি ঘোষণা কৰিছে, এইটো সঁচাকৈ আমাৰ অসমৰ মহিলাসকলৰ কাৰণে, যিসকল মানে অসহায়, যিসকলৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, গৰীব দৰিদ্ৰ ফেমিলিৰ পৰা অহা, এই সকলক উপকৃত কৰাৰ স্বাৰ্থতে, আৰ্থিকভাৱে সহায় কৰাৰ স্বাৰ্থতে যিটো আঁচনি ঘোষণা কৰিলে, সেই আঁচনি ঘোষণা কৰাৰ দ্বাৰা দি মই ভাবোঁ যে 10,000 এটা আকৌ হিতাধিকাৰীসকল যদি সংযোগ হৈ যায়, তেনেহ'লে আমাৰ অসমবাসী আমাৰ মা ভনীসকলৰ যিখিনি অসুবিধা যথেষ্ট পৰিমাণৰ নিশ্চয় কমি যাব আৰু ভালেখিনি আমাৰ মহিলাসকলে লাখ মহিলাসকলে আজি ইয়াৰ দ্বাৰা দি উপকৃত হ'ব। এই আঁচনি ৰূপায়ণ কৰাটো অসম চৰকাৰৰ এটা ডাঙৰ পদক্ষেপ। অসম চৰকাৰৰ আমাৰ বিত্তীয় দিশৰ পৰা তেখেতসকলে যদিও এক্সট্ৰা ফাইনেন্সিয়েল বাৰ্ডেন ল'ব লগা হৈছে, তথাপিও অসমৰ জনগণৰ স্বাৰ্থত মহিলাসকলৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ স্বাৰ্থত যিটো আঁচনি ঘোষণা কৰিছে বা প্ৰৱৰ্তন কৰি আছে, সেইটো অসম চৰকাৰৰ ভাল এটা পদক্ষেপ, জনপ্ৰিয় এটা আঁচনি, জনকল্যাণমূলক আঁচনি। আৰু এই আঁচনিৰ যাতে ইয়াৰ দ্বাৰা দি মহিলাসকলৰ লাভান্বিত হয়, ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ। এতিয়া বাছনি প্ৰক্ৰিয়া যিহেতু আৰম্ভ হ'ব, যিসকল প্ৰকৃত হিতাধিকাৰী হোৱাৰ যোগ্যতা আছে তেখেতসকলে যাতে কোনো প্ৰকাৰে বঞ্চিত হ'ব লগা নহয়, আৰু যিসকলে হিতাধিকাৰী হোৱাৰ কোনো যোগ্যতা নাই, যিসকল আৰ্থিকভাৱে স্বাৱলম্বী, এইসকল ফেমিলিৰ পৰা আমাৰ গৰীব দুখীয়াসকলক বঞ্চিত কৰি পেলাই ভোগ কৰিবৰ কাৰণে যাতে আগুৱাই নাহে, আমাৰ নিকা সহকাৰে বাছনি প্ৰক্ৰিয়া যাতে হৈ যায়, ইয়াৰ কাৰণে আমাৰ যিসকলে দায়িত্ব পাব, যিসকলে ইয়াত আগভাগ ল'ব, তেখেতসকলক নিৰপেক্ষ দৃষ্টিভংগীৰে নিষ্ঠা সহকাৰে জনকল্যাণমূলক নীতিৰে কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰুতো একেলগে কৰিছোঁ, সংঘাত কেতিয়াও হোৱা নাই, দুই এটা ক'ৰবাত অমিল থকাটো স্বাভাৱিক। তাৰ মাজতো আমি মিলা প্ৰীতিৰে UPPL মাত্ৰ নহয়, UPPL, BPF, BJP বা আমাৰ GSPৰো আছিলে, আমাৰ UDF দলৰো আছিলে, কংগ্ৰেছ দলৰো আছিলে, ইয়াৰ মাজতো ভালকৈ বুজা পৰা কৰি পেলাই আমি প্ৰকৃত হিতাধিকাৰীসকলক বাছনি কৰি পেলাই সুকলমে কামখিনি কৰিব পাৰিছিলোঁ। মই আশা ৰাখিছোঁ এইবাৰো আমাৰ মাজত এইখিনি সমন্বয়টো থাকিব, কাম কৰাৰ বেলেকাত বুজা পৰাটো থাকিব, আৰু প্ৰকৃত হিতাধিকাৰী যাৰে নহওক কিয়, দল যাৰে নহওক কিয়, সংগঠন যিয়ে নকৰক কিয়, আমি সেই পালে নাচাই আমাৰ মানৱ সেৱাৰ যিটো দৃষ্টিভংগী নীতি, সেইটো প্ৰয়োগ কৰি মানৱ সেৱাৰ নামত আমি কাম কৰি যাম। ইয়াৰ কাৰণে আমাৰ মাজত একো গণ্ডগোল নাথাকিব, একো অমিল নাথাকিব, আমি মিলি জুলিৰে কাম সম্পন্ন কৰিম।